নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেয়া হ'ল কঁঠালৰ তৰকাৰী বুট দাইল দি। ৰেচিপিটোৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব কঁঠালৰ মুচি আমি বইল কৰি লৈছোঁ। এয়া হৈছে আমাৰ ওচৰত বুট দাইল আমি তিয়াই মেলি লৈছোঁ, ভাল ধৰণে ধুই মেলি। এয়া হৈছে আলু, এয়া হৈছে বিলাহী, কেঁচা জলকীয়া, আদাৰ পেষ্ট, জলকীয়া গুড়ি, গোটা জিৰা, তাৰপিছত এইপিনে আছে জালুক, তাৰপাছত ধনিয়া আৰু জিৰাৰ পেষ্ট, নিমখ, এইফালে আছে পিঁয়াজৰ পেষ্ট, হালধি, পিঁয়াজ কুটি লৈছোঁ। এয়া হৈছে আমাৰ ওচৰত শুকান জলকীয়া, এয়া আছে তেজপাত আৰু এইখিনি গৰম মছলা। প্ৰথমে আমি গেছটো অন কৰি লওঁ। এয়া আমি সৰিয়হৰ তেল দিছোঁ। এতিয়া আমি তেলত তেজপাত 4 কিলোমান দি দিছোঁ। তাৰপিছত গোটা জিৰা, গোটা জিৰা দিলোঁ। তাৰপিছত এতিয়া আমি আলু দি দিম। আলুখিনি সামান্য ভাজিব লাগিব তেলত। অলপ হালধি দিব লাগিব। অলপ নিমখ, এতিয়া আমি পিঁয়াজখিনি দি দিওঁ।
ইলাচি আছে, আৰু এতিয়া আমি জিৰা ধনিয়া আৰু জালুকৰ পেষ্টটো দি দিম এচামুচ, হালধি এচামুচ, জলকীয়া গুড়ি এচামুচ, বিলাহী দিব লাগিব, অলপ পানী দিব লাগিব এই সময়ত। যাতে আমাৰ মছলা জ্বলি নাযায়, অলপ পানী দিব লাগে। মছলা আপুনি যিমানে মজাব সিমানে তৰকাৰী খাবলৈ খুব সোৱাদ হয়। এতিয়া আমি আমাৰ কঁঠালৰ সিজাই ৰখা কঁঠালৰ মুচিখিনি আমি দি দিম। আমি আদা বটা 2 চামুচ দিম।
দাইলখিনি দি দিম তিয়াই ৰখা আমি প্ৰায় 2 ঘণ্টা আমি তিয়াই ৰাখিছিলোঁ বুট দাইলখিনি অকণমান মজাব লাগিব আমি এইটো সময়ত আমি অলপ পানী দিব লাগিব সদায় গৰম পানী ব্যৱহাৰ কৰিব যিকোনো তৰকাৰী বনোৱাৰ সময়ত গৰম পানী ব্যৱহাৰ কৰিলে তৰকাৰীৰ সোৱাদটো সদায় থাকে এতিয়া আমি ঢাকনখন মাৰি দিম আমাৰ তৰকাৰী প্ৰায় 20 মিনিট ধৰি বইল হৈ আছে চাই লওঁ সিজিছে নে নাই ভালকৈ হৈছেগৈ এতিয়া আমি আলু দিম আমি ভাজি থোৱা আলু ঢালি দিছোঁ অলপ নিমখ দিম এতিয়া আমি ঢাকনখন চিমত সিজিবলৈ দিম চাই লওঁ আমাৰ তৰকাৰীখন সিজিছে নাই তৰকাৰী ভালকৈ সিজিছে হৈ গ'ল নমোৱাৰ আগত আমি কেঁচা জলকীয়া দি দিব লাগিব আমাৰ তৰকাৰী হৈ গ'ল ফ্লেম অফ কৰিছোঁ